হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে নিশ্চয় ভালে আছে। মোৰো ভালে দিয়া। আজি যিহেতু ছানডে হয়, হাজবেণ্ডো ঘৰতে আছে, মই ভাবিলোঁ কিবাকিবি বনাম আৰু আপোনালোককো মই দেখুৱাম মই কি বনাওঁ, কি কৰোঁ আজি। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া আমাৰ গুণগুণে শুই আছে ইয়াতে। তাৰ ৰাতিপুৱা টাইমখিনি টোপনিয়ে ধৰে। ঘৰতে আমাৰ গুণগুণৰ পাপাকে মাছ ৰাখিছিলে আৰু এতিয়া মাছেৰে মই ভেদাইলতা আৰু নৰসিংহৰ পাত ৰান্ধিম। ভেদাইলতাৰ পাতখিনি পানীত তিয়াই থৈ দিছোঁ। এয়া নৰসিংহৰ পাত আনি ল'লোঁ। এতিয়া পাতকেইটা ছিগি পেলাই অলপমান তিয়াই থৈ দিম। এইখিনি মই কুটি লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত ভালকৈ পিচি ল'ম। এইখিনি হৈ গ'ল। এতিয়া মই আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি একেলগে মিক্সিত পিচি লৈছোঁ। নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি মই অলপমান পানী দি পেলাই উতলিব দিছোঁ। এতিয়া আলুখিনি বইল হ'বলৈ দিলোঁ। এতিয়া মই আদা, নহৰুৰ পেষ্টখিনি ফাৰ্ষ্ট ভাজি ল'ম আৰু তাত একেলগে হালধি গুড়ি আৰু নিমখখিনিও দি দিলোঁ। এইখিনি হৈছে প্ৰায়। এতিয়া মই বইল কৰা আলুখিনি ইয়াত ভাজি লৈছোঁ। আলুখিনিত মই অকণমান নিমখো দিছোঁ, তেতিয়া আলুখিনিত ভালকৈ লাগি যাব আৰু অকণমান পানীও দি দিছোঁ, বেছি দিয়া নাই। এতিয়া এইখিনি অলপ নোহোৱা হৈ যাব লাগিব। এয়া হৈছে। ইয়াৰ পাছত মই ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি মই তাত দি দিলোঁ। পানী কম হোৱাৰ কাৰণে আৰু অকণমান দিলোঁ। এতিয়া এইখিনি ভালকৈ উতলিব দিছোঁ। উতলা হোৱাৰ পাছত তাত মই মাছখিনি দি দিলোঁ। এয়া মাছখিনি মই দিলোঁ। এতিয়া আৰু মাছখিনি দিয়াৰ পাছত আৰু অকণমান উতলাই ল'ম। এইখিনি হৈয়ে গৈছে আৰু এতিয়া ভাজিম পটল আৰু এইফালে ভাজিছোঁ কল। কলখিনি সৰু সৰুকৈ কুটি লৈছিলোঁ আঞ্জা বনাম বুলি, কিন্তু হাজবেণ্ডে নালাগে বুলি কোৱাৰ কাৰণে কলখিনি ভাজি দিলোঁ। আৰু এতিয়া ভাতখিনি বহাই দিওঁ। গুণগুণৰ কাৰণে গ্লাছটোতে দিলোঁ চাউল। এইফালে কলখিনি হৈছে প্ৰায়। এয়া হৈ গ'ল। আৰু গুণগুণৰ কাৰণে ভাত এতিয়া মই মিক্সিত পিচি ল'ম, কাৰণ সি তেনেকৈ খুৱাই দিলে নাখায়। তাক খুৱাই আছোঁ, বহুত দিগদাৰ খুৱাবৰ কাৰণে। এয়া আগতীয়া সেইটোৱে চাচোন এইটো হাই দিয়া হাই। তাৰ হৈ গ'ল খোৱা। এতিয়া আমি ভাত খাওঁ। আপোনালোকক পিছত লগ পাম। গা পা ধুই আহিলোঁ। এতিয়া গোঁসাই তাত চাকি গছ জ্বলাওঁ আৰু আমি আজি এতিয়া ফুৰিবলৈ যাম বৌহঁতৰ ঘৰত। আমি ওলাইছোঁ যাবলৈ এতিয়া। এয়া এতিয়া আমি গৈ থাকোঁ। আমাৰ ডাঙৰ বৌৰ বাৰ্থডে আছিলে, সেইবাবে আমি পেহীৰ ছোৱালীজনীয়েও বৌক এটা কেডবেৰী চেলিব্ৰেশ্যন দিলে। এইটো সৰু বৌ। আমি ওলাইছোঁ যাবলৈ আৰু আহি পেলাই মুখ হাত ধুলোঁ, শুম আৰু এতিয়া বহুত ভাগৰো লাগিছে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ। আকৌ নতুন ভিডিঅ' মই দি থাকিম। তেনেহ'লে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাব আৰু লগতে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। আজিলৈ বাই বাই আৰু সকলোকে গুড নাইট।